Hi guys, welcome back to my new blog. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মুস্তাক নাছৰিনৰ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি যাবলৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰৰ এটি চৰ অঞ্চলত। বলক আপোনালোককো লৈ যাম সেই মাথাউৰিৰ সিফালে থকা চৰ অঞ্চললৈ। আহি থাকক আমাৰ লগে লগে। এনেকৈয়ে আহি আমি পাই গ'লোঁ ব্ৰহ্মপুত্ৰৰ চৰ। আমি মানে ইয়াত এখন ঘৰত ফুৰিবলৈ আহিছোঁ। আমাৰ খুৰীৰ নানীৰ ঘৰ হয়, এইখন ঘৰত আমি ফুৰিবলৈ আহিছোঁ। কি চাইছোঁ, কি কৰিছোঁ সকলোবোৰ দেখাই যাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। চাহ পানী খাই আজৰি হৈ লৈছোঁ। এতিয়া আমি গৈ আছোঁ নদীৰ ঘাটৰ ফালে। এয়া পথাৰৰ মাজে মাজে আমি গৈ থাকিম। গোটেইবোৰ পাচলি খেতি দেখি একদম ভণ্টিহঁতে পাগল হৈ গৈছে ইয়াতে। এয়া চাওক নহৰু গছ দেখাই দিছোঁ আপোনালোকক। মই প্ৰথমে পিঁয়াজ বুলি ভাবিছিলোঁ, আম্মাই কৈ আছে নাই নহৰু হয়। তো আমি ছিঙি চাইছোঁ নহৰু নে পিঁয়াজ হয়, নহৰুৱে ওলাইছে। এই যে গছজোপা দেখিছে গোলাপ জামুৰ গছ হয়। আপোনালোকে কি গছ বুলি কয় নাজানো, আমি কিন্তু গোলাপ জামু বুলি কওঁ। আৰু এনেকেই মাকৈ খেতিৰ মাজে মাজে আমি গৈ থাকিম নদীৰ ঘাটৰ ফালে। এয়া আহি আমি নদীৰ ঘাট পাই গ'লোঁ। সিফালৰ চৰ অঞ্চলৰ মানুহে এয়া নাৱতে অহা যোৱা কৰে। এয়া চাওক নাৱত একেলগে মানুহ গৰু বস্তু বাহিনী চবেই অহা যোৱা কৰি আছে। বাৰিষা কালত বোলে ইয়াৰ পৰা নাৱেৰে একেবাৰে তেজপুৰ দৰঙলৈকেও যাব পাৰি। ভিউ চাওক কিমান ধুনীয়া ভিউ, আৰু ৰ'দ বহুত দি আছে, গতিকে গৰমো লাগি আছে। বালি পূৰা গৰম হৈ গৈছে আৰু ৰ'দো চোকা। নাও এটা বিচাৰি আছোঁ আমি, যদি অকণমান ফুৰি আহিব পাৰোঁ নাৱত উঠি। তো ডাঙৰ নাওবোৰ বোলে এতিয়া নাযায়। সৰু নাও পাইছোঁ, কিন্তু সৰু নাৱত উঠিবলৈ ভয় লাগে। তো নুঠিলোঁ আমি সৰু নাৱত। ভণ্টিহঁতে পাগল হৈ গৈছে নাৱত উঠিবলৈ।
নাৱত উঠি ফুৰিব নোৱাৰিলোঁ তো কি হ'ল, নাৱত উঠি কেইকপিমান ফটোকে উঠিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। এনেকৈ আমি নদীৰ পাৰে পাৰে গৈ আছোঁ আকৌ খুৰীৰ নানীহঁতৰ ঘৰলৈ। যদি ভিডিওটা ভালো লাগে তাহলে লাইক, কমেন্ট, সাবস্ক্রাইব করবেন। চাওক নাও এখন আহি আছে, আপোনালোকক দেখাই দিছোঁ। এইবোৰ বোলে তিচি খেতি হয়, আপোনালোকে কি কয় নাজানো। এই এৰিয়াখিনি যিহেতুকে মথাউৰিৰ ভিতৰত পৰে, গতিকে বানপানী বহুত বেছি হয়। এয়া চাওক খিৰিকীৰ অৱস্থা, ৰাস্তাৰ সমানকৈ খিৰিকী বনাইছে। মাকৈবোৰ এতিয়ালৈকে পুৰঠ হোৱা নাই, কেইদিনমান পিছত পুৰঠ হ'ব। আৰু এয়া চাওক বাদাম খেতি। এয়া আলু খেতি, ভণ্টিয়ে আলু এটা উঠাই দেখাই দিছে আপোনালোকক।
এইবোৰ খেতি যে খুৰীৰ নানীহঁতৰ হয়, তো আমাকো বহুত কিবা কিবি দি পঠিয়ালে। কেইটামান কেপচিকাম ছিঙি আপোনালোকক দেখাই দিছোঁ। ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিছে। নদীৰ পাৰৰ নিৰিবিলি এটা পৰিৱেশ। প্ৰদূষণো ইমান বেছি নাই, কল কাৰখানাও বহুত দূৰত তেওঁলোকৰ পৰা। এতিয়া আমি ভাত খাই আছোঁ। বহুত কিবা কিবি বনাইছে তেওঁলোকে। মাছ, মাংস, পোলাও, মাটিমাহৰ দালি, গৰৈ মাছৰ পিটিকা। ভাত পানী খাই আজৰি হৈ আমি এতিয়া যাবলৈ ওলাইছোঁ। এই যে ঘৰবোৰ দেখিছে, এইবোৰ বোলে চৰকাৰী ঘৰ হয়। নৈপৰীয়া অঞ্চলত চৰকাৰে এনেকুৱা টিনৰ ঘৰ দিয়ে। ঢেৰ পাচলি দি দিছিলে, তো খুৰীক বেছিখিনি দি দিলোঁ। আমাৰ যিহেতু মানুহ কম, তো আমি কমকৈ ৰাখিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে।